Welcome back to my channel Tarishma's Kitchen. আজি মই এখন সৰু মাছৰ চৰচৰি ৰেচিপি লৈ আহিছো। আহকচোন চাও। মাছৰ চৰচৰিখন বনাবৰ কাৰণে এয়া 250 গ্ৰাম মই সৰু মাছ লৈছো। এয়া পুঠি মাছ হয়। এয়া এটা পেষ্ট বনাই লৈছো। একেলগে ইয়াতে সৰিয়হ, পিয়াজ, আদা আৰু জলকীয়া আছে। আৰু এয়া এক্সট্ৰা কৈ দুটা মিডিয়াম সাইজৰ পিয়াজ মই কাটি লৈছো। এয়া ইয়াতে আছে নিমখ, হালধি আৰু জিৰাৰ গুড়ি। প্ৰথমতে মই সৰু মাছখিনিত এয়া হালধি গুড়ি আৰু এয়া সোৱাদ অনুসাৰে নিমখ দি ধুনীয়াকৈ মিহলি কৰি ল'ম। এয়া চাওকচোন মই কি ধুনীয়াকৈ সানি লৈছো মাছখিনি। আপোনালোকেও এনেদৰে ধুনীয়াকৈ মাছখিনি হালধি গুড়ি আৰু নিমখৰ সৈতে সানি ল'ব। এয়া চাওক মোৰ মাছখিনি ৰেডি হ'ল ভাজিবৰ কাৰণে। এতিয়া এটা মই কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত ইয়াতে 3 টেবুল স্পুন মই সৰিয়হৰ তেল দি দিছোঁ। এয়া চাওক তেলখিনি ভালদৰে গৰম হ'ব দিব। তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে মাছখিনি মই দি দিম। এয়া চাওক অকণমান মাছ দি দিছোঁ, গোটেইখিনি একেলগে দিয়া নাই। মাছখিনি এনেদৰে আপোনালোকে দুটা ফাল 2 পৰা 3 মিনিটলৈ ভাজিব। এয়া চাওক মোৰ এটা ফাল ভজা হ'ল, মই ধুনীয়াকৈ ওলোটাই দিছোঁ মাছখিনি। এয়া দেখিছেনে? এয়া চাওক আনটো ফালো মোৰ ধুনীয়াকৈ ভজা গৈ আছে। এয়া মোৰ মাছ ভজা হ'ল। এতিয়া মই আন এখন থাললৈ এইখিনি ট্ৰান্সফাৰ কৰি ল'ম। এয়া চাওক মই কি ধুনীয়াকৈ উঠাই থলোঁ মাছখিনি। সৰু মাছ ভাজোতে আপোনালোকে একেবাৰে সাৱধান হ'ব, বেছি লৰাই নাথাকিব, নহ'লে ভাঙি যাব মাছকেইটা। এতিয়া মই আনকেইটা মাছো এনেদৰে ধুনীয়াকৈ ভাজি ল'ম, যিখিনি বাকী ৰৈ গৈছিলে। এয়া চাওক এইখিনিও এনেদৰে ভাজি ল'ম। এইখিনি মাছো হ'ল ভজা আৰু মই থালখনলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। এয়া দেখিছেনে? চাওক মোৰ গোটেইখিনি মাছ ধুনীয়াকৈ ভজা গ'ল। এতিয়া একেটা কেৰাহীতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম। এয়া চাওক পিঁয়াজখিনি দি ধুনীয়াকৈ লৰাই দিব। এতিয়া ইয়াতে মই এটা কেঁচা জলকীয়া দি দিম। এয়া চাওক এনেদৰে ধুনীয়াকৈ লৰাই এইখিনি লাইট গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিব। ইয়াতে মই অকণমান নিমখ দি দিছোঁ, নিমখে পিঁয়াজ সিজাত সহায় কৰে। এয়া চাওক মোৰ পিঁয়াজখিনি ৰেডি হৈ গ'ল ধুনীয়াকৈ। এতিয়া ইয়াতে মই পেষ্টখিনি দি দিম। এয়া যে মই পেষ্টখিনি লৈছিলোঁ এইখিনি দি দিলোঁ ইয়াতে। তাৰ পাছত ধুনীয়াকৈ লৰাই এনেদৰে ভাজি থাকিম। এয়া চাওক কি ধুনীয়াকৈ ভাজিছোঁ। এনেদৰে অকণমান ভজাৰ পাছত ইয়াতে মই জিৰাৰ গুড়িখিনি দি দিম। এয়া চাওক জিৰাৰ গুড়িখিনি দি এনেদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে মই অকণমান পানী এড কৰি দিম, যাতে মছলাখিনি জ্বলি নাযায়। সাৱধান হ'ব আপোনালোকে মছলাখিনি ৰান্ধি থাকোঁতে একেবাৰে ল' ফ্লেমত থ'ব। এয়া চাওক মোৰ মছলাখিনিয়ে কি ধুনীয়াকৈ তেল এৰি দিছে। এইখিনি মই 5 মিনিটলৈ ভাজিলোঁ। এতিয়া ইয়াতে মই এটা ডাঙৰ বাতিৰে এবাটি পানী দি দিছোঁ। আপোনালোকক পানী কিমানখিনি লাগে আপোনালোকে নিজে দি ল'ব। এয়া চাওক এতিয়া ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিলোঁ। তাৰ পাছত ধুনীয়াকৈ এনেদৰে মিক্স কৰি দিলোঁ। এনেদৰে আপোনালোকে ল' মিডিয়াম ফ্লেমত 5 পৰা 7 মিনিটলৈ ভাজিব। এয়া চাওকচোন এনেদৰে মই পানীখিনিত ধুনীয়াকৈ উতলিব দিছোঁ মাছখিনি। এয়া দেখিছেনে কি ধুনীয়াকৈ উতলি আছে মাছখিনি। এয়া চাওক মোৰ মাছৰ চৰচৰিখন ৰেডি হৈ গ'ল খাবলৈ। এয়া দেখিছেনে? আপোনালোকে এনেদৰে বনাবচোন আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব।
এতিয়া মই গেছৰ চুলাটো অফ কৰি দিছোঁ। এয়া চাওকচোন, পুঠি মাছৰ চৰচৰিখন দেখিবলৈ কি ধুনীয়া হৈছে। দেখিয়ে খাওঁ খাওঁ লাগিছে, নহয়নে? ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব নাপাহৰিব।